মাই ইউটিউব চেনেল ধেমালি জীৱনলৈ আপোনালোক স্বাগতম জনাইছোঁ। পোনপ্ৰথম বাৰে মই ভিডিঅ' কৰিছোঁ, নজৰে ভুল বন্ধু হ'ব পাৰে, তাৰ বাবে মোক ক্ষমা কৰি দিব। আমাৰ ইয়াত কালী পূজা চলি আছে আজিৰে পৰা, সেয়েহে কিছু আপোনালোক ভিডিঅ' দেখাবলৈ চেষ্টা কৰি আছোঁ। মই চাই থাকক ভিডিঅ'টো, স্কিপ নকৰাকৈ চাই থাকিব। এইখন মেইন গেট, কালী পূজাৰ মেইন গেট। আজি ইমান মানুহ হোৱা নাই, কাইলৈ মানুহ বহুত হ'ব। এইটো এটা চেল্ফি পইণ্ট হয়, চেল্ফি পইণ্ট বনাইছে, চেল্ফি পইণ্ট। এইটো এটা সেলফি পয়েন্ট হয়, সেলফি পয়েন্ট। আমার দিব নাকি আপনার সেলফি পয়েন্ট হয়তো সেলফি পয়েন্ট। YouTube নাকি ও আমাকে উঠো, ইবাগে উঠো, এই ইবাগে উঠো। এটা তো সেলফি পয়েন্ট। আপুনি সেলফি উঠছে কেনেকৈ পাইছে? ইয়াতে কি অনুভূতি আপোনাৰ? সেলফি পইণ্ট আছে ইয়াত, ভালকে বুজে না আৰু বাকী ইয়াত ফুলৰে আকৃতি আছে আৰু ইয়াতে বহুত মানুহ আছে, ইয়াতে বহুত মানুহ বহুত হয় ন? কিমান মানুহ হয় ইয়াতে? লাখ মানুহ হয়, লাখ মানুহ হয় ন? আজিতো কমে মানুহ, কালি মেইন পূজা ন? হয় হয়, কালি আৰু মোটামুটি 1.5 লাখ ক্ৰছ কৰিব কালি। 1.5 লাখ আজি 1 লাখ মান হৈছে। আচ্ছা, বহুত ভাল লাগিল। মেইন পঞ্চায়ত প্ৰগ্ৰাম চলি আছে, বৰ্তমান ডান্স চলি আছে, তাকে দেখাৰ চেষ্টা কৰিম অলপমান। ডান্স চলি আছে।
এইবারে প্ৰতিযোগী জিন্তি বৰ্মন দাহুদী। একো নাই, কাৰেণ্ট গৈছে, একো নাই, কাৰেণ্ট গৈছে, সেইকাৰণে অলপ আন্ধাৰ হৈছে। কাৰেণ্ট আহিব, জেনেৰেটাৰ আছে যদি দি দিব, একো নাই। বহুত দোকান আহিছে বহুত, ঘূৰি লাগে ঘূৰি পাব। পপকৰ্ণ খালি পপকৰ্ণ খাব পাৰিব, চুমপাপৰি খাব পাৰিব, বহুত চুমপাপৰি আছে, বনাই আছে দাদাসকলে, বনাই আছে। দাদা চুমপাপৰি কেনেকৈ দিছে এইবিলাক? 20 টাকা, অনলি 20 টাকা ন?
মই ভিডিঅ' লগ কৰি আছোঁ দাদা বেয়া নাপাব কিয় সস্তা পায় নেকি এতিয়া আৰু বেছিকৈ ল'লে একেদামে ন এটাই ন ঠিক আছে থেংক ইউ দাদা এইটো কেই টকা দাদা 10 টকা এটা মোক দি দিয়কচোন এটা মোক লওক মই এটা পেকেট লৈ ল'লোঁ 10 টকাই দি খাম এতিয়া এনজয় কৰিম পূজা বুলি বহুত কমত দিছে 10 টকাকৈ দিছে পেকেট এইটো মই 10 টকাত কিনি লৈছোঁ এইটো তোমালোক খাব দিছোঁ ভাগে খাবা লোৱা ভাগে খাবা এইটো লোৱা এইটো পূজা কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে ন মানুহে কয় যে এইখন পূজা আহিলে যে মনৰ কামনা পূৰ্ণ বুলি কয় আপোনাৰ বিশ্বাস হয়নে হয় বিশ্বাস হয় বহুত ভাল লাগে ন থেংক ইউ থেংক ইউ থেংক ইউ এইখিনিতে সামৰি মাৰিছোঁ ভিডিঅ'টো বেছি দীঘলা নকৰোঁ কাৰণ দীঘলা কৰিলে বহুত সময় লাগিব 1 মিনিট হৈ গ'লো অলৰেডি মোৰ সেইখিনিতে ধন্যবাদ